Hello students, আমি এতিয়া ৰাডাৰপুৰত যিটো ৰাডাৰপুৰে যিটো কৈছিল সেইটো আমি চাম এতিয়া সংশোধনী তাৰমানে ৰাডাৰপুৰত সংশোধনী কৰিছিল ৰাডাৰপুৰত কিছুমান কথা যিটো কৈছিল তাৰ থিয়ৰীৰ ওপৰত সেইটো মানে বৰে সংশোধনী কৰিছিল কাৰেকশ্যন কৰিছিল তাৰমানে ৰাডাৰপুৰৰ যিটো নিয়ম সেইটো ৰাডাৰপুৰে কৈছিল যে ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে কিছুমান বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকে বুলি কৈছিল এনেকৈ ঘূৰি থাকে কি হ'ব তোমাৰ যদি তোমাৰ ইলেক্ট্ৰনটো এনেকৈ ঘূৰি থাকে ইয়াৰ যদি কোনো এটা নিৰ্দিষ্ট কক্ষপথ যদি নাথাকে মানে অৰবিট যদি নাথাকে তেতিয়া ঘূৰি থাকিলে কি হ'ব আমি জানো যে এনেকৈ ঘূৰি থাকিলে তাৰ ভেলচিটি প্ৰত্যেকটো পইণ্টত ভেলচিটি চেঞ্জ হয় ভেলচিটি চেঞ্জ হ'লে কি হ'ব এচিলাৰেটেড হ'ব এচিলাৰেশ্যন হ'লে কি হয় এনাৰ্জি লছ কৰিবহি এনাৰ্জি লাষ্টত যদি শেষ হৈ যায় তেতিয়াহ'লে ক'ত পৰিবহি এটমটোত পৰি যাব কিন্তু সেনেকুৱা নহয় আমি যেতিয়া চাম ভালকৈ ইলেক্ট্ৰনটো তেনেকুৱা নহয় কিন্তু সি এটা হেৰিতে ঘূৰি থাকে চ' এইটো ক'ব পৰা নাছিল ৰাডাৰপুৰে তেতিয়া বৰে কৈছিল যে ইয়াৰ সংশোধন আগবঢ়াই কৈছিল যে ইলেক্ট্ৰনবোৰ কক্ষপথবোৰ সুস্থিৰ হ'ব মানে ইলেক্ট্ৰনৰ কক্ষপথটো সুস্থিৰ হ'ব আৰু চবৰে নিজা নিজা এটা সুস্থিৰ কক্ষপথ থাকিব চ' এটা ৰাস্তাত এনেকৈ ঘূৰি থাকিব চ' বেলেগৰ পৰা আহি কেনে এনেকৈ জাপ নামাৰে নাইবা এনেকৈ ঘূৰি ঘূৰি ভিতৰত সোমাই নাযায় বুলি কৈছে চ' চবৰে নিজা এটা কক্ষপথ থাকিব যিটো বৰে কৈছিল পৰমাণুবোৰক উত্তেজিত কৰিলে সিহঁতে ফটনৰ ৰূপত শক্তি বিকিৰণ কৰে আমি যদি এতিয়া ইলেক্ট্ৰনবিলাক যদি আমি উত্তেজিত কৰোঁ তেতিয়াহ'লে ফটন ৰূপত কি হ'ব বিকিৰণ হ'ব মানে তোমাৰ ৰেডিয়েশ্যন ইমিট কৰিব ইয়াৰ কাৰণ সম্পৰ্কে ৰাডাৰপুৰে তেওঁৰ পৰমাণু আহিৰ কোনো মন্তব্য আগবঢ়োৱা নাছিল মানে কোনো মন্তব্য আগবঢ়োৱা নাছিল ৰাডাৰপুৰে ইয়াৰ বিষয়ে শক্তি নিৰ্গত কৰা তোমাৰ বাহিৰৰ পৰা যদি ভিতৰত ইলেক্ট্ৰন জাপ কৰে নাইবা ভিতৰৰ পৰা যদি বাহিৰত আনিব লাগে বাহিৰৰ পৰা যদি তোমাৰ ভিতৰত আহি যায় তেতিয়াহ'লে কি হ'ব এনাৰ্জি ৰিলিজ কৰিব আৰু যদি তোমাৰ ভিতৰৰ পৰা যদি বাহিৰত আহিব লাগে ইলেক্ট্ৰনটো তেতিয়াহ'লে তোমাৰ শক্তি তাক লাগিব সেই বিষয়ে কোৱা নাছিল এইবিলাক কথা কোৱা নাছিল এইবিলাক আমি পিছত পাম যে বৰে কৈছিল চ' বৰৰটো আমি যেতিয়া চাম কি কৈছিল বৰৰ পৰমাণু আহিল স্বীকাৰ হৈছে এইটো বৰৰ কোনো ধৰণৰ শক্তি বিকিৰণ নকৰাকৈ ইলেক্ট্ৰন কিছুমান সুস্থিৰ কক্ষত ঘূৰি থাকে মানে এনেকুৱা সুস্থিৰ কক্ষত কি হ'ব এইটো ঘূৰি থাকিব নিজা নিজা কক্ষপথ থাকিব চবৰে চ' বেলেগৰ কক্ষপথত কোনেও জাপ নামাৰে যদি জাপ মাৰে তাৰ এনাৰ্জি ৰিলিজ হ'ব চ' সুস্থিৰ কক্ষপথ বুলি কয় এইটো এনে কক্ষত ইলেক্ট্ৰনবোৰে শক্তি বিকিৰণ নকৰে মানে এনেকুৱা শক্তি বিকিৰণ নকৰে এইবোৰক স্থিতিশীল কক্ষ বোলে এইবোৰক কি বুলি কয় ষ্টেবল অৰবিট বুলি কয় এইটো সুস্থিৰ কক্ষপথ ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে তেনেবোৰ কক্ষপথত ঘূৰিব পাৰে যিবোৰ কক্ষত ইলেক্ট্ৰনৰ কৌণিক ভৰবেগ h/2πৰ অখণ্ড গুণিতক হয় অৰ্থাৎ চাবা এনেকৈ যেতিয়া ঘূৰি থাকে তোমাৰ এনেকৈ ঘূৰি থাকিলে তাৰ এংগুলাৰ মমেণ্টাম যিটো তোমাৰ কৌণিক ভৰবেগ হয় সেইটো কাৰ সমান বুলি কৈছে ইলেক্ট্ৰন যিটো কৌণিক ভৰবেগ সেইটো কি বুলি কৈছে যে এনেৰে পূৰণ কৰিম আমি h/2πৰ গণিতক মানে ইনটু হ'ব এইটো চ' আৰু এন মানে হ'ল প্ৰথমটো অৰবিট দ্বিতীয়টো অৰবিট তৃতীয়টো অৰবিট এনেকৈ n 1 2 3 হ'ব তেনেকুৱা ইয়াক এনক কি বুলি কয় কোৱাণ্টাম সংখ্যা বুলি কয় আৰু এইচ মানে প্লাংকৰ ধ্ৰুৱক য'ত 6.65 × 10⁻³ জুল ছেকেণ্ড হয় চ' ইয়াক বৰৰ কোৱাণ্টাম চৰ্ত বোলে এল মানে হ'ল তোমাৰ মই লিখি দিওঁ ইয়াতে এন মানে MVR ইকুৱেল টু h/2π এতিয়া MV মানে কি আছিল MV যদি অকল MV থাকে তেতিয়াহ'লে তোমাৰ ৰৈখিক ভৰবেগ হয় লিনিয়াৰ মমেণ্টামটো মন আছে তোমালোকৰ P ইকুৱেল টু MV চ' ইয়াতে আৰু এটা এক্সট্ৰা আনি দিলোঁ কিয় কাৰণ তাৰ ভৰবেগটো আমি এনেকৈ ঘূৰা হিচাপে চাই আছোঁ চ' ঘূৰিলে তোমাৰ ইয়াৰ ৰেডিয়াছটো থাকিব চ' মাছ ইনটু ভেলচিটি আৰু ইনটু ৰেডিয়াছ যদি অকল এনেকৈ চিধাকৈ যাই থাকিলে তেতিয়াহ'লে অকল MV হ'ল আৰু এতিয়া আমি এইটো পঢ়িম 3rd নম্বৰ ইলেক্ট্ৰন এটাই যেতিয়া উচ্চ শক্তিৰ স্তৰৰ পৰা নিম্ন শক্তিৰ স্তৰলৈ আহে ই ফটন হিচাপে শক্তি নিৰ্গত কৰে মানে তোমাৰ যেতিয়া উচ্চ শক্তিৰ পৰা নিম্ন শক্তিত যেতিয়া জাপ মাৰে ফটনটো উচ্চ শক্তি মানে এইটো বাহিৰৰ পৰা যেতিয়া ভিতৰত জাপ মাৰিব তেতিয়াহ'লে কি নিৰ্গত কৰিব এনাৰ্জি নিৰ্গত কৰিব এতিয়া এনাৰ্জিটো hν হিচাপে নিৰ্গত কৰে আৰু আমি গম পাইছোঁ যে
যিটো ৰেডিয়েশ্যন এণ্ড ডুৱেল নেচাৰ আমি যিটো চেপ্টাৰ পঢ়িছিলোঁ তাতে আমি কি পাইছিলোঁ যে ফটনৰ যিটো এনাৰ্জি হয় সেইটো এইচ মিউ। চ' ইয়াতে ফটন ৰিলিজ হ'ব। এতিয়া ফটন মানে কি? ৰেডিয়েশ্যন লাইট হিচাপে আমি দেখা পাম এইটো, বুজি পাইছেনে? চ' এইবিলাক লাইট যদি আমি প্ৰিজম নাইবা তেনেকুৱা বস্তুৰ মাজেদি যদি পাৰ কৰাই দিওঁ তেতিয়াহ'লে আমি স্ক্ৰীণত যদি চাওঁ তেতিয়া কিছুমান আমি বৰ্ণালী দেখা পাওঁ। এইবিলাক কিছুমান আমি স্পেক্ট্ৰাম চিৰিজ মানে এনেকুৱা কিছুমান ক'লা বগা ক'লা এনেকুৱা বিভিন্ন ধৰণৰ আমি লাইন দেখা পাওঁ স্ক্ৰীণত। চ' সেইটো আমি পিছত পঢ়িম। ইয়াতে কি কৈছে চোৱা এতিয়া, চ' এনাৰ্জি ৰিলিজ হ'ব বুলি কৈছে। চ' নিৰ্গত ফটন কিমান হ'ব? এইচ মিউ ইকুৱেল টু তোমাৰ বাহিৰত যিটো য'ৰ পৰা আহিছে সেইটো ইনিচিয়েল লৈছোঁ আৰু য'ত পৰিছে সেইটো ফাইনেল। তাৰমানে এইটো ইয়াৰ এনাৰ্জিটো বেছি, ইনিচিয়েলৰ এনাৰ্জিটো বেছি আৰু ফাইনেলৰ এনাৰ্জিটো কম। বেছিৰ পৰা কমত জাপ মাৰিলে এনাৰ্জি ৰিলিজ হ'ব, আৰু কমৰ পৰা যদি বাহিৰত জাপ মাৰে তাৰমানে কি? কম এনাৰ্জিৰ পৰা যদি বাহিৰত জাপ মাৰে তাক তাৰমানে কোনোবাই এনাৰ্জি দিছে তাক, তেতিয়া সি জাপ মাৰিব পাৰিছে। চ' ইয়াক বৰৰ কম্পনাংক চৰ্ত বোলে। আৰু বৰৰ কি বুলি কম্পনাংক চৰ্ত। চ' আমি ইংলিছতো চাওঁ একবাৰ। ইংলিছতো চাই লওঁ এতিয়া। বৰ মডেল অফ হাইড্ৰজেন এটম চাওঁ। বৰে কম্বাইন কৰিছিল ক্লাছিকেল, তাৰপিছত তোমাৰ আৰ্লি কোৱাণ্টাম কনচেপ্ট, এইবিলাক আৰ্লি কোৱাণ্টাম কনচেপ্ট, ক্লাছিকেল মানে যাৰ তোমাৰ আমি কি পঢ়িছিলোঁ প্ৰথমতে আমি ৰাডাৰফৰ্ডত যিটো কৈছিলোঁ, তাৰপিছত আমি জে থমছনে যিটো কৈছিল সেইখিনি গোটেই মিলি কেনে তেওঁ এটা থিয়ৰি দিছিল, মানে তিনিটা পষ্টুলেট হিচাপে দিছিল তেওঁ। চ' সেই পষ্টুলেটখিনি এইটো আমি অসমীয়াটো পঢ়িলোঁ এইমাত্ৰ। প্ৰথমটো কৈছে যে একৰ্ডিং টু বৰ এভৰি এটম কনচিষ্ট অফ চেন্ট্ৰেল ক'ৰ কল নিউক্লিয়াছ, মানে প্ৰত্যেকটো এটমতে তোমাৰ নিউক্লিয়াছ থাকে বুলি কৈছে। য'ত নিউক্লিয়াছ মানে তোমাৰ প্ৰটন আৰু নিউট্ৰন, নিউক্লিয়াছ মানে এইটো যদি আমি কৰোঁ এনেকৈ ৰাউণ্ড, ইয়াৰ মাজত থাকিব প্ৰটন প্লাছ নিউট্ৰন থাকিব, আৰু বাহিৰত ইলেক্ট্ৰন এনেকৈ ঘূৰি থাকে। চ' আমি সেইকেইটা তোমাৰ প্ৰটন আৰু নিউট্ৰন একদম মাজত থকা বুলি ধৰোঁ। চ' ইহঁতৰ গোটেইখিনি মাছ কনচেনট্ৰেটেড, মানে তোমাৰ কনচেনট্ৰেটেড মানে কি মাছখিনি ইয়াতে থকা বুলি আমি ধৰোঁ। ইলেক্ট্ৰনৰ মাছটো কম, ইয়াতে দুটা বস্তু হৈছে প্ৰটন আৰু নিউট্ৰন, চ' ইহঁতৰ মাছটো বেছি হ'ব। যেনেকৈ চাবাচোন, কিতাপ এখন যদি আমি এনেকৈ ঘূৰাব যদি চেষ্টা কৰোঁ কিতাপখন, তেতিয়া কিতাপখন কি হয়, মাজত যেতিয়া আমি আঙুলিটোত ধৰিম, আঙুলিটোত মাজত যেতিয়া দি কেনে ঘূৰাব চেষ্টা কৰোঁ তেতিয়া এইটো ঘূৰিব, নহ'লে নুঘূৰে। চ' তেনেকুৱা টাইপৰ। চ' 2 নম্বৰ চাওঁ আমি, একৰ্ডিং টু বৰৰ মতে ইলেক্ট্ৰন কেন ৰিভল্ভ ইন চাৰ্টেন নন ৰেডিয়েটিং অৰবিট কল ষ্টেচনাৰী অৰবিট। চাবা, এইটো কথাটো তোমাৰ ৰাদাৰফৰ্ডে ক'ব পৰা নাছিল। চ' কোনে কৈছে? এইটো বৰে কৈছে যে প্ৰত্যেককেইটা ইলেক্ট্ৰন নিজৰ নিজৰ কক্ষপথত ঘূৰিব এনেকৈ। চাপ'জ 1 নম্বৰ ইলেক্ট্ৰনটো ইয়াতে ঘূৰি আছে, 2 নম্বৰটো চাপ'জ নিজৰ কক্ষপথত ঘূৰি আছে। চ' বেলেগৰ অৰবিটত নাইবা বেলেগৰ কক্ষপথত সি জাপ নামাৰে, কিবা এটা কাৰণত জাপ মাৰিব পাৰে কিন্তু জাপ নামাৰে এনে। চ' নিজৰ কক্ষপথত ঘূৰি থাকে। সেই কক্ষপথবিলাকক ষ্টেচনাৰী অৰবিট, সুস্থিৰ কক্ষপথ বুলি কয়। কি বুলি কয়? ষ্টেচনাৰী অৰবিট। ইয়াতে কি বুলি কৈছে যে ফৰ হুইচ দ্য টোটেল এংগুলাৰ মমেণ্টাম অফ দ্য ৰিভলভিং ইজ ইণ্টিগ্ৰেল মাল্টিপ্ল ইটছ বাই টুৱাইছ পাই, মানে যিটো তোমাৰ যিটো কৌণিকভাৱে ঘূৰি থাকিব, মানে এংগুলাৰ মমেণ্টামত ঘূৰি থাকিব, সেইটো এংগুলাৰ মমেণ্টাম কাৰ সমান হ'ব? সেইটো NH/2πৰ সমান হ'ব, মানে N × H/2πৰ। চ' L মানে আমি MVR লওঁ, মাছ ইনটু ভেলচিটি ইনটু ৰেডিয়াছটো কৰিব লাগিব তুমি, কাৰণ লিনিয়াৰ মমেণ্টামত আমি মাছ ইনটু ভেলচিটি পাইছিলোঁ। এংগুলাৰ মমেণ্টাম মানে ৰেডিয়াছ আহিব, কাৰণ এতিয়া এনেকৈ ঘূৰিলে কি হ'ব? R2 থাকে। চ' N মানে পজিটিভ ইণ্টিজাৰ। তাৰপিছত কোৱাণ্টাম কণ্ডিশ্যন লিমিট দ্য নাম্বাৰ অফ এলাউড উইথ দ্য ইলেক্ট্ৰন হোৱাইল ৰিভলভিং চেল নট লুজ এনাৰ্জি। চ' এনেকৈ ঘূৰি থাকিলে, নিজৰ কক্ষপথত ঘূৰি থাকিলে এনাৰ্জি ৰিলিজ নকৰে, হয়নে? যেনে পৃথিৱীখন নিজৰ কক্ষপথতে ঘূৰি আছে, বেলেগৰ কক্ষপথত গৈছে নেকি? বেলেগৰ কক্ষপথত গ'লে তাৰ কি হ'ব? ধ্বংস হৈ যাব, নাইবা কি হ'ব? সূৰ্য যদি তোমাৰ এনেকৈ ঘূৰি যদি কক্ষপথ নাথাকে তেতিয়া সূৰ্যৰ কাষত গুচি যাব, তেনেকুৱা। চ' 3 নম্বৰটো চোৱা, দ্য ইমিশ্যন অৰ এবজৰ্পশ্যন অফ এনাৰ্জি অকাৰ অনলি ৱেন ইলেক্ট্ৰন জাম্প ফ্ৰম ওৱান অফ ইটছ অৰবিট টু এনাডাৰ এণ্ড ইট কেন বি গিভেন এছ। চাবা, ইয়াতে তোমাৰ বাহিৰৰ পৰা যদি ভিতৰত জাপ মাৰে তেতিয়া এনাৰ্জি ৰিলিজ হ'ব এইচ মিউ হিচাপে, শক্তি তোমাৰ নিৰ্গত হ'ব, এনাৰ্জি ৰিলিজ ফ্ৰম হায়াৰ অৰবিট টু লোৱাৰ অৰবিট। এতিয়া লোৱাৰ অৰবিটৰ পৰা হায়াৰ অৰবিটত যাওঁ মানে কি? তাক এনাৰ্জি লাগে,
বাহিৰৰ পৰা ভিতৰত জাপ মাৰিলে এনাৰ্জি ৰিলিজ হ'ব আৰু ভিতৰৰ পৰা বাহিৰত জাপ মাৰি এনাৰ্জি ল'ব। এনাৰ্জি ড্ৰিংক খোৱাৰ দৰে এনাৰ্জি ড্ৰিংক খালেহে তোমাৰ কিবা বল বাঢ়ি যাব। চ' তেনেকুৱা ধৰণৰ দ্য এনাৰ্জি অফ হাইড্ৰজেন এটম ইন এনি চেল কেন বি গিভেন এজ এইটো আমি ডিৰাইভেশ্যন কৰিলে এইটো পাম -13.6 n স্কুৱেৰ EV ইলেক্ট্ৰন ভল্টত নিছে। এইটো জুলত নিয়া নাই, এনাৰ্জিটো জুল থাকে, চ' ইলেক্ট্ৰন ভল্টত নিয়া গৈছে। চ' প্ৰথমটো অৰবিট যদি 1 বহাওঁ তেতিয়া -13.6 1 স্কুৱেৰ ইকুৱেল টু -13.6 হ'ব। চ' 2 বহালে তোমাৰ 2 স্কুৱেৰ 4 হ'ব, ডিভাইড কৰিলে -3.4 EV। এতিয়া আমি মাইনাছ কৰি চাওঁ, এই দুটা মাইনাছ চাবা। হায়াৰ অৰবিট কি হ'ব মানে তোমাৰ আমাৰ ফৰ্মুলাটো কি আছিল E2 - E1। চ' E2 যদি এইটো হয় তেতিয়া E2 - E1 কৰোঁ, কি হ'ব -3.4। এইখিনি কৰিলে -3.4 + 13.6 H ইকুৱেল টু 10.2 ইলেক্ট্ৰন ভল্ট। ছেকেণ্ড অৰবিটৰ পৰা ফাৰ্ষ্ট অৰবিটত জাপ মাৰিলে 10.2 ইলেক্ট্ৰন ভল্ট হয়।